মই এদিন কথা নাপাতি ভালকে শুব পৰা নাই জানানে। ময়ো গোটেই ৰাতি তোমাৰ কথাই ভাবি আছিলো ময়ো নুশুলো এদিনে কথা পাতিছ দে শুনাচোন কোৱা আজি আমাৰ খুৰা গুৱাহাটীলৈ যাব মই তোমাৰ লগত পিছৰ পৰাই কথা পাতিম দেই শুনাচোন কোৱা কোৱা মই ফোন নকৰিলেও তুমি কিন্তু কান্দি নাথাকিবা নাকান্দো দিয়া তই দেখিবলৈ কেনেকুৱা সুধছোন চব কথাতে ধেমালি কৰি নাথাকি বুলি কৈছো খং উঠি গ'লো হেল্ল' কি কৈছা তুমি নাই তোমাক কোৱা নাই মই কালো কনা মই তোমাক ফোন কৰিম কিন্তু ঠিক মই আছে কালো কালু আহিছে কালুৱে খেলিছে হাঁহ আছে হাঁহ মুৰ্গী পাৰ হাঁহৰ কণী নাই মই বোলো খবৰ এটা লওঁ সেইকাৰণেহে মিছ কলটো দিছিলোঁ ফোনত আকৌ পইচা নাছিলে বোলো ভাত চাত খাই কিবা কৰি আছে হয় নেকি হ'ব দিয়ক তেনেহ'লে পাছতে কথা পাতিম আৰু দিয়ক ৰাখক যোৱা 5 দিনমান হ'ল যে তোমাক নেদেখাৰ সেইকাৰণে ৰ'ব নোৱাৰি গুচি আহিলোঁ 5 দিন যে হ'ল তোমাক নেদেখাৰ এক মিনিট ৰ'ব ফোন আহিছে হেল্ল' কি কৰি আছিলা আছিলোঁ দিয়া এনেই কি কৰিবা কাপোৰ কানি ধুই উঠিছোঁহে ভাত বনাব আছেই তোমালোকৰ ল'ৰা মানুহৰ কথা বেলেগ আমাৰ আকৌ ঢেৰ কাম নহয় আমি আকৌ বোৱাৰী মানুহ নহয় গোটেই ঘৰ নাচালে হ'ব জানো ভাত বনোৱা কাপোৰ ধোৱা কিমান যে কাম থাকে একে